দিগন্ত এও তোমালোকৰ লগৰে নাছিল জানো এতিয়া এওৰ এনেকুৱা অৱস্থা যে আমাৰ গাঁৱলৈ ছোৱালী এজনী আহিছিল আৰু তাইৰ লগতে প্ৰেম হৈছে এতিয়া তাইৰ কাৰণে পাগলৰ দৰে ঘূৰি ফুৰে এতিয়া কি হ'ল বাৰু কম দাদা যি গ'ল ঘূৰি নাহিলে এতিয়া আপোনাক গোটেই কাহিনীখিনি ক'ম শুনি লওক ঠিক আছে কোৱা বাৰু আমাৰো এই মিটাৰটো কিবা বেলেগ নেকি ইমান মাখান বিল আহে বাপ দি তৰেন বনাই ক'ত যায় পখিলা হাত অলপ ফুৰি আহিব ৰ'বা দেউতা যা যা কেৱল অলপ সোনকালে আহিবি যা কলেজত যাই আছা না নাই তহঁত নাই ফৰ্ম ফিল আপ চলি আছে ক'ত যাবি তই ললি আৰু নাই লোৱা নাই ৰ কিবা ললে নে নাই 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 ফৰ্ম ফিল আপ কৰাই নাই হয় নেকি ঐ চা এইজনী কোনৰ ইমি এইজনী তুমি ধৰ আমাৰ ঘৰলৈ আহিছে আমাক চিনাকি কৰি নিদিয় নেকি আমাৰ ঘৰলৈ আহিবি এতিয়া আমি যাওঁ দে আহো দে তহঁত বহ মই যাওঁ আজিৰ পৰা আৰু ইয়াক লগ নাপাওঁ দেই কেৰামত কিয় ভাই আৰে ৰিমিহঁতৰ ঘৰত ছোৱালী আহিছে তাক আৰু পাবি নেকি ইয়াত খুৰা বহিছে নাই বহি নাই ৰ মই অলপ মাছ চাছ মাৰি আছো দেখা নাই খুৰা যে আৰু দে ব পিছে কিয় আহিলি তই নাই খুৰা আপোনাৰ লগত তাত বোলে কোনোবা আহিছে সেইকাৰণে আহিছা নাই খুৰা সেইটো বাবে অহা নাই তই তাৰমানে আমাৰ গাঁৱত এনে কাৰ কি আলহী আহি থাকে সেইটো খবৰ লৈ পেলাই তই তাৰমানে চবৰে ঘৰে ঘৰে খবৰ লৈ ফুৰা নাই খুৰা মই আহো দিয়ক এতিয়া তই যাবি নেকি যাওঁ মই এনেও তোক ধৰি ৰখা নাই বাৰু দিয়ক যা। কিয় ভাই আজিকালি চোন আপডেট নহায়ে হলি নাই ভাই এনেই অহা নাই হয় নেকি দে ঠিকে আছে দে চা ৰিমিহঁত আহিছে কতে তাক ৰিমি হাতা বুলি কৈ নাচাই তোৰ পৰা আহিলো ৰিমি আৰু গাঁওখন অলপ ভালকৈ দেখাই লৈ আহিলো ৰ আমাৰ লগত অলপ কথাই পাতো এতিয়া আমি যাওঁ তই যা যদি আহ আমাৰ লগত বলতে যাওঁ ঐ তহঁত বহতে মই যাওঁ যা প্ৰেমৰ জোৰ তুমি তোৰ লগটো একো নামাতেচোন তোক ভালকৈ চিনিয়ে নাপায় কি বুলি মাতিব চিনাকি কৰাই দে তই মোকো ডিম্পল ই মোৰ লগৰে ইয়াৰ নাম দেৱা তোৰ মুখত শুনি আছো নাম হয় মই দেবা তোমাৰ ঘৰ ক'ত মোৰ ঘৰ মৰুৱা ঠিক আছে খুৰা ৰিমি আছে নেকি ঘৰত কিয় লাগে ভাই ৰিমিক মই কি মানুহ নহয় নেকি নহয় মানে খুৰা ৰিমিৰ লগত অলপ মোৰ কাম আছিল তোৰ কি মানে আপিটিৰ লগতহে বেছি কথা থাকে নেকি নহয় মানে খুৰা কি হয় তে হ'ব দিয়ক দে খুৰা নাহো দিয়ক ৰিমিক বিচাৰি যা হ'ব যা এই তাহাঁত আছে যা ভিতৰত তই ভিতৰক লেগিয়ে যা ঠিক আছে খুৰা হেল্ল' ৰিমি কি কৰি আছা খবৰ কেনেকুৱা তোমাৰ ঠিকে আছে কালি আহিবা তিনিআলিলৈ মই ৰৈ থাকিম কালি চাওঁতে ইয়াতে লাও তিনিটা আছিলে দুটা বোম্বাই ৰাতি নিলাকেই নেকি এই চোৰৰো উৎপাত বৰ বেছিয়ে হৈছে লাও নেৰা কৰিছে দেউতা আমি অলপ আহো ৰ'বা ক'ত যাৱ তহঁত আমি অলপ ৰূপালীহঁতৰ ঘৰৰ পৰা আহো ৰ'বা তোৰ একেদিন অলপমান ফুৰিবা যোৱাটো বেছি হৈছে সোনকালে আহিম দিয়া দেউতা যা পিছে কিন্তু এটা কথা মনত ৰাখিবি ময়ো কিন্তু তোৰ বাপেৰে পৰুৱাৰ পাখি গজিলে কেনেকে কাটিব লাগে সেইটো কিন্তু মই ভালকে জানো এতিয়া তই তোৰ ৰাকেশৰ লগত কথা পাতি থাকিবি মই কি কৰি থাকিম মই দেৱাক মাতি দিওঁ দে তই তাৰ লগতে কথা পাতিবি হ'ব দে তে মাত
হেল্ল' দেবা, তই ক'ত আছ? অঁ মই ইয়াতে আছোঁ ৰ। অঁ, তই তিনিআলিলৈ আছোন। অঁ দে মই গৈ আছোঁ ৰ। দেবা আহিছে দেখোন, মই যাওঁ দে। অঁ চৰি ডিম্পল, মোৰ অলপ অহাত দেৰি হ'ল। হ'ব দিয়া, একো নাই। তুমি চাগে কিবা কামত বিজি আছিলা। আহি থাকোঁতে বাটত বিকাশক লগ পালোঁ, সেইকাৰণে অলপ দেৰি হ'ল। অঁ হয় নেকি? হ'ব দিয়া, একো নাই। তুমি অকলে আহিলা যে, তাইক কিয় এৰি আহিলা? তাই আমাৰ মাজত আহিনো কি কৰিব? দেবা আহি আছে। অঁ হয় নেকি? হ'ব দিয়াতে। তুমি কিছুদিন থাকিবানে আৰু ইয়াত? অঁ কেইদিনমান আছোঁ, কলেজ খুলিলে যামগৈ ঘৰলৈ। অঁ থাকা দুদিনমান। তুমি থকাৰ বাবে মোৰো মনটো ভাল লাগি আছে। অঁ হয় নেকি? কিমান ভাল লাগি আছে বাৰু? বহুত। কেনেকৈ বুজাম তোমাক? ঠিক আছে বাৰু, মই থকা কেইদিন মোলৈও অলপ সময় উলিয়াবা। ৰিমি, অ' ৰিমি, তই আছনে? হে আহিছা মানে ঐ খুৰা। অলপ একেদিন আমাৰ ঘৰত অহা যোৱা কৰাটো অলপ বেছিয়ে হৈছে। নহয় মানে খুৰা, ঘৰত থাকি বৰ লাগে, সেইটো বাবে আপোনালোকৰ তাত এপাক ফুৰিবলৈ আহিলোঁ। কিন্তু এটা কথা, তই যাৰ বাবে এইকেইদিন আহি আছ, কিন্তু কালি যাবগৈ। খুৰা, আপুনিও আৰু কি কয়? এটা কথা কি জান বোপা, তহঁতৰ বয়স ময়ো পাৰ কৰি আহিছো। তুই আৰু মই কিন্তু ভাল পায়ে বিয়া পাতিছিলো। খুৰাও যে আৰু। ঠিক আছে বাৰু, এতিয়া যা ভিতৰত, ইহঁত আছে, মই অলপমান বাহিৰৰ পৰা ফুৰি আহোঁ। ডিম্পল, অ' ডিম্পল, চা। খুৰাই ক'লে তুমি কাইলৈ যাবা। অঁ মাৰ অলপ অসুখ, গতিকে মই হঠাৎ যাব লগা হ'ল। তুমি গুচি গ'লে মই বহুত মিছ কৰিম, আৰু আমি কটোৱা সময়বোৰ বহুত আমনি কৰিব। মন বেয়া নকৰিবা, মই তোমাক বহুত মিছ কৰিম। তুমি মানে সঁচাকৈ যাবাগৈ? যাম দিয়া, তোমাৰ ওচৰৰ পৰাহে যাম। তুমি মোৰ মনত সদায় থাকিবা। লাভ ইউ ডিম্পল। লাভ ইউ টু দেবা। চিনাকি